মোৰ এটা চেনেল আছে আপোনালোকে চাব আতিক ব্লগছ বুলি আছে আৰু এটা চলি কি ক'ব চিনি না গাইছ এই চাইকেল লৈছা গাইছ কাক যে লৈলো কি ক'ম আৰু কাণ চান কালা কৰি পেলছি শুনা নাপাই গৈছোঁ গাইছ তত হেল্ল' দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল এটা নতুন ব্লগৰ সৈতে তো আজি মই যাই আছোঁ এটা জেগাত তো দেখি আছোঁ ক'ত যাই আছোঁ তো চলো আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আজি মই ক'ত যাই আছোঁ যাই কিনে দেখি আছোঁ কি ধুনীয়া প্লেচত যাই আছোঁ গাইছ তো বলক ভিডিঅ'টো চাই থাকোঁ তো গাইছ মোৰ লগত যাব এটা মোৰ লগ যাব চাইকেল লৈ যাম দুয়ে তো জেগাখিনি দেখি থাকিম তো যাই থাকক বলক যাই কেনে চাই লওক কি ধুনীয়া জেগা গাইছ গাইছ মই যাই আছোঁ এতিয়া পাগলাপাৰত মোৰ লগত যাই আছে আতিকুল এইটো হৈছে আতিকুল আৰু এটা ইউটিউব চেনেল আছে মোৰ এটা চেনেল আছে আপোনালোকে চাব আতিক ব্লগছ বুলি আছে মই লিংকটো দি দিম তো আমি দুয়ে যাই আছোঁ কেনে ভাই ভাল না খবৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে না নাই शाबाश बेटा গাৰ্লফ্ৰেণ্ড নাই দিলা তো সেইকাৰণে এটা গাৰ্লফ্ৰেণ্ড চাবিচোন গাইছ এই বোলে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই কি হ'ব ইনকৈ আৰু জীৱন দেখে নেকি তো আমি যাই থাকক বলক ধুনীয়া ধুনীয়া জেগা দেখিছোঁ তো চাই থাকক আৰু ধুনীয়া ধুনীয়া চকৰিও আছে গাইছ দেখিছোঁ তো গাইছ আমি আহি এটা চক পালোঁ এইটো হৈছে ঘৰৰ ভিতৰত চক আৰু ধুনীয়া ধুনীয়া চকৰি এইটো চাই লওক দেখিছোঁ গাইছ চকটো এইটো হৈছে চক আমি যাই আছোঁ আমি দুয়ে তো চাই থাকক ভিডিঅ'টো কি ধুনীয়া ধুনীয়া জেগা দেখাম গাইছ কি ক'ম আৰু ব্লগ তেনেহ'লে চাই দেখোঁ লগ পালোঁ লগ গাইছ এইটো নামটো কৈ দিয়া হাই নামটো কৈ দি মোৰ নাম ইনুজ অঁ ই এটা আমাৰ লগ ইও বোলে যাব বোলে ভিডিঅ' বনাব গাইছ আমাৰ বহুত ইচ্ছা ভাই ইউটিউব চেনেল বনাবাৰ কেনে ভাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে না গাৰ্লফ্ৰেণ্ড দুই এটা আছে নেকি এই দুই এটা আছে বোলে গাইছ কি ক'ম আৰু মোৰ নাই থৈছে ন গাইছ ভাল লাগে কাৰণে এই কিবা কৈছে দে যাই থাকোঁ বলক ক'ত যাবি এতিয়া হা ক'ত যাবি এতিয়া আমি এটা নাই পাগলাপাৰত যাইছোঁ আৰু অ' পাগলাপাৰত যাবি পানী আহিছে নেকি আধা ৰাস্তাত যদি ৰ'ব লাগে এনে ৰাস্তাগিলাৰ আজিকালি গেৰাণ্টি নাই হয় নেকি ভাঙা চিঙা হৈ আছে অঁ অঁ ই আলে বোলে কি কৰিছে জানা কিমান দিবি কমিশ্যন দিব লাগে বোলে গাইছ নিজে আকৌ বনাই গাইছ আমি আহি এটা চক পালোঁ চকটো দেখিছোঁ এইটো হৈছে চক গাইছ আহিবা ন আমি ভাঙা চিঙা চক এইটো চাইছোঁ এতিয়া যাইছোঁ চকটো এইটো হৈছে চক আমি এইটো ৰাস্তাৰে যাম এইটো ৰাস্তাৰে নাযাওঁ এইটো ৰাস্তাৰে গুচি যাম তো বলক এইটো চাই থাকক গাইছ আহি এখন দলং পালোঁ দলংখন দেখিছোঁ অলৰেডি এইটো এখন দলং এইটো হৈছে নদী গাছ আজি বতৰটো ভাল লাগছি ৰ'দ নাই কিন্তু এনেই ৰ'দ নিদি ভাল একচুৱেলি আমিও ভিডিঅ' বনাব পাৰোঁ কিন্তু এই ৰ'দ দি কিনে নষ্ট কৰি পেলাৱে এই ৰ'দত যাব নোৱাৰি একচুৱেলি বাপৰে ইমান ৰ'দ তো আজি বতৰটো ভাল কৰিছে আৰু সেয়া চাই লওক ভাৰি আহিছে তো তেনেকুৱাক আমি যাই আছোঁ ধুনীয়া ধুনীয়া প্লেচ দেখাম আৰু এটা চলি কি ক'ব চিনি না গাইছ এই চাইকেল লৈছা আপি চাপি ক'তো নেকি গাইছ আপিৰ মাথা লাগছি তাৰ দেখছে না চাইকেল লৈ যাবাকে যাবা হা তো যিয়ে নহওক চাইকেল লৈ যাইছোঁ আমি গাড়ী চাড়ী নাই একচুৱেলি চাইকেল লৈ যাব লাগিব তো যাওঁ বলক আৰু কিয় ক'বি নেকি ভাই কিয় ক'বি নেকি কি কম ভাই লগানে ভানে পেটত নাই আকৌ পেটত নাবেলে আকৌ খাই দিয়ে কম যাব অলপ দেখছে না এনেকৈ খাই লওঁ সি আলু ক'ব দিছি গাইছ মোৰ ভোক লাগছি তুই আমি আকৌ খাই নাই তাত ভোক লাগিলে নামুদি জাগা যাওঁতে দেখছে না যি নহওক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিয়ক আৰু জেগা দেখিছোঁ বলক
দেখছে না গাইস কাজিয়া লাগবে দিচ্ছি এতে দুয়ে মারামারি লাগবে দিচ্ছি দেখছি না খাওয়ার হয়ে মারামারি লাগবে দিচ্ছি কেনা করে না চাই গাইস তুই ঘেন্টা ইনকে পকি রাখে না চট মনে মনে থাক দেখছে না গাইস গান বাবা দিচ্ছি আপি দেখা পাই তুই কি লইলু এইটো ঘেন্টা সি তোমাৰ খাব খাবে গাইছ আমাকো এটা মাৰি খুৱাব এতিয়া নাজনো আৰু কি হ'ব বানপানী কেনে কৰি আছে দেখছে না ৰাস্তাটো দেখছে না এইটো ৰাস্তা দেখছে না কেনা কৰি দিছি বানপানী ভাঙি চুৰ মাৰ কৰি দিছি কি কৰিম আৰু নামিব লগা হৈছে গাইছ কেণ্টিত নলোৱা উল্টি পৰিব লাগিব গাইছ যাতে যিয়ে নহওক চাই দিয়ক সেই প্লেচ ধুনীয়া ধুনীয়া তো চাই দিব অলপ গাইছ অলপমান ৰখি ল'লোঁ এটা সৰু সুৰা নদী দেখি আছোঁ চাই লওক গাইছ কি ধুনীয়া আৰু গাইছ কাক যে লৈলোঁ কি ক'ম আৰু কি পাগলা এটাক লৈলোঁ উদ্ধাম উদ্ধাৰ জি পি আহে ভোগ কৰিছে দেখছে না তান্দাৰ লগত লাগবা দিছি তাৰ লগত লাগবা দিছি হয় কি কম কাজিয়া লাগবা দিছে খাওঁ আৰু কাজিয়া লাগবা দিছে থুই কিয় লৈলোঁ কি নিজে নিজে আহিছে গাইছ সেইকাৰণে এতিয়া কাজিয়া লাগবা দিছে কি কৰিম কৈছোঁ এতিয়া তই যে নহওক যাই দেখোঁ অলপ এই কিয় কাজিয়া লাগছে নে হা বহুত যাব লগা আছে আৰু বহুত যাব লগা আছে গাইছ অলপ গাইছ কাজিয়া লাগি লাগি আহিছে গাইছ কি হ'ব আৰু এতিয়া কাজিয়া লাগি লাগি আহিছে দেই কেনা কৰে দুগুণে গাইছ তাক কথা ক'বা হাক দিলে কথাই কৈ থাকে কি হ'ব ইয়াৰ লগত দেখছে না ঘেন্টা কাক লৈলোঁ তো গাইছ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই দিয়ক আমি এতিয়ালৈকে যাই পোৱা নাই বৰষুণে আহে নেকি বতৰটোৰ কণ্ডিশ্যনে ধৰিব পৰা নাই তো যিয়ে নহওক যাই আছোঁ গাইছ আৰু সি বকি বকি আহিছে তাক কথা ক'বা হাক দিলোঁ সেই কথাই কৈ থাকে কি হ'ব তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই দিয়ক গাইছ আহি আহি গলবিল পালোঁ হৈছে গলবিলৰ চক হৈছে গলবিলৰ চক আৰু সি কি কৈছে না গাইছ মোৰ চক লাগছি গাইছ তাক কি কৈছে না গোবৰ খা হাতীৰ গু খাব দিছি গাইছ কি হ'ব কাজিয়া লাগিছে গাছ কাজিয়া লাগি লাগি আহিছে কি কৰিম এতিয়া তো চকটো এইফালে দেখে তো গাইছ অলৰেডি আহি পেলোঁ জেগা কিন্তু বহুত ভাগৰ লাগছি গাইছ কি কাজাৰ বজাই টানি লৈছোঁ গাইছ কি হ'ব সেয়া চাই লওক গাইছ গাইছ কি ধুনীয়া বতাহ আহিছে মজা লাগিছে গাইছ ধুনীয়া বতাহ আহিছে এনজয় গাইছ এখন নতুন দলং হৈছে এখন নতুনকৈ হৈছে দলংখন তো আজি আৰু বেলেগে হ'ল পাগলা দিয়াত তো একো নাই যিয়ে নহওক দলংখন নতুনকৈ হৈছে কৈছে বাপৰে এৰবা পৰলি মৰিব লাগিব হাৰা হাতি ভাঙি যাব গাইছ কি ক'ম আৰু তো গাইছ কাক যে লৈছোঁ কাণ চান কালা কৰি পেলাইছি শুনা নাপাই গৈছোঁ গাইছ তত এনেকৈ থাকে না জি পি আহে কথা কয় গাইছ সন্মান কাটি দিব ই তো গাইছ কি ধুনীয়া ধুনীয়া জেগা দেখাইছোঁ এতিয়া মই অলপ নামিলোঁ গাইছ দেখাইছোঁ এয়া চাই লওক
কি ধুনীয়া জাগা দেখছে না গাইছ আৰু কাজিয়া লাগবা দিছে দুৱে কি হ'ব দৌৰৰ লগত এতিয়া মাৰামাৰি লাগব নেকি এতিয়া থৈ এয়া গাইছ কি ধুনীয়া গাছ ফুলি ৰৈছে তো এয়া চাই লওক এয়া পানী যাই আছে এতিয়া পানী আছে আৰু এইটো কই বনা নাই ইয়া হাত বেয়া বসে গাইছ দেখছি না গাইস কিনকে বসি গোটা 30 চলি মরছি এগোটা জিনকে বসি গাইস গাইছ আমি নামিলোঁ পাগলা দিয়াত ইয়াতে পকলাইনে হেৰি কৰিছে মাটি খুন্দিছে সেইখন আছে পকলাইন আৰু আমি এতিয়া যাই আছোঁ এইটো যে পাগলা দিয়া নদী কি ধুনীয়া জেগা গাইছ ভাল লাগে জেগা এটি আৰু এইগিলা বালা এইখন আছে পকলাইন মাটি খান্দিছে গাইছ বালা দি এটা মন্দিৰ আনিছে কেইটামান মন্দিৰ বনাইছে দেখি আছোঁ এয়া মন্দিৰ কি ধুনীয়া লাগছে গাইছ ধুনীয়াকৈ বনাইছে আৰু এইটো ডাঙৰ এইটো হৈছে ডাঙৰ মন্দিৰ দেখিছে না গাইছ কি ধুনীয়াকৈ বনাইছে আৰু এইকেইটা সৰু সৰু লাগছে গাইছ কি ধুনীয়া লাগছে মন্দিৰকেইটা তো আৰু চাই দিয়ক আৰু এই সেয়া এটা বনাইছে এইফালে আছে তো গাইছ আমি এতিয়া যাই আছোঁ ঘৰত এতিয়া ঘৰত যাওঁ আমি ঘৰত যাই কিনে লগ পাইছোঁ গাইছ থেংক ইউ তো গাইছ অলৰেডি মই ঘৰ আহি পালোঁ গাইছ কাৰ লগত যে গৈছিলোঁ মই সেই পাগল এটাৰ লগত গৈছিলোঁ হাৰা খাইছোঁ তো যিয়ে নহওক আজিৰ কাৰণে এইখিনি ভিডিঅ' আছিল তো কালি এটা জবৰদস্ত ভিডিঅ' হ'বলৈ যাই আছে তো আজি যে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো যদি মোৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰক তেনেহ'লে আজিৰ কাৰণে বাই বাই গাইছ